Welcome back to my party. Welcome back to my YouTube channel. So আজি আমাৰ farewell finally আহি গল আৰু আমি এতিয়া গৈ আছো এতে খাজি কাছি एक्ट्रेस को दिखाओ कौन है ये है रिया दास एक्ट्रेस बंगाली फ्रॉम बंगाली इंडस्ट्री मिलते हैं गाइस farewell में with lots of emotion আৰু ইয়াতে ধুনীয়া ধুনীয়া ছোৱালীবিলাক আছে স্পেশালি নীলাঞ্জনা ডেকা তাইগুলা আজি মই ভালকে দেখাব লাগে জুম কৰি দেখাইছো গাইস চাই লও আৰু চাওকে বিলাক হিজাব কুইনছ আছে ইয়াতে মুকু চাব দে গাইস হাই কৈ দে আকৌ আৰু আজি ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে গতিকে আমি ছাতি লৈ আহিছো আৰু মোৰ লগত আছে মিস মেহবুবা খানম नॉन हॉस्टेलर्स डे स्कॉलर कुछ बोल दो यार डे स्कॉलर मैं क्या बोला नॉन स्कॉलर बोला ना क्या तुमने बोला नॉन हॉस्टेलर ओह डे स्कॉलर हाँ कुछ बोल दो मेरे ब्लॉग में इसका दिन बहुत हो गया उला भी रहो इधर आ जा हाँ बोल दो हाय व्हाट कैन आई से तो आप बोल दो सजेस्ट कर दो आज तुम्हारा इमोशन क्या है मतलब कैसा लग रहा है आज का दिन तो सोचा कि अच्छा होगा लेकिन बारिश दे रहा है तो थोड़ा मूड खराब हो गया क्योंकि थोड़ा सा ड्राई ड्राई होना था আৰু এইবিলাক সজাইছে জুনিয়ৰ বিলাকে ষ্টাৰ্ট হ'লে নেকি থেংক ইউ
শিল্পী আজি তোমাৰ অনুভৱ কেনে অনুভৱ ফেয়াৰৱেল লৈ আছা মানে বা চেণ্ডেলযোৰ দেখালা তুমি ভালো লাগিছে বেয়াও লাগিছে ভাল লাগিছে বিকজ গ্ৰেজুৱেট হ'ব যাই আছোঁ আৰু বেয়া লাগিছে কাৰণ কলেজৰ পৰা যাই ভালো লাগি আছে বেয়াও লাগি আছে অবভিয়াছলি বহুত মিছ কৰিম কিয় ভাল লগা নাই ইফালে আন্ধাৰ হৈ আছে তই মোক কিমান মিছ কৰিবি ক কিমান এনেকৈ দেখাই দে হা তই কাটিব লাগিলে পইচা দিব লাগিব জুনিয়ৰবিলাক আছে দেখাই দিছোঁ কি কৰি Bommy Queens. These memories are just a glimpse of the beautiful journey our seniors have had. As all good things come to an end, so does this wonderful evening. Today's roller coaster of emotions, laughter, nostalgia, and heartful moments. We hope this farewell has left everyone with beautiful memories to cherish forever. By K. Milka Rome, to express gratitude on behalf of all of us with her vote of thanks. হেল্ল' গাইজ আৰু এনেকৈ আমাৰ আজি ফেয়াৰৱেলটো শেষ হয় আমাক কলেজৰ ফালৰ পৰা অফিচিয়েলি বিদায় দিলে আৰু এইবিলাক জুনিয়ৰবিলাকে ডেক'ৰেশ্যন কৰিছিলে যদিও বা ফটো উঠা নহ'ল আপোনালোকক দেখাব ট্ৰাই কৰিছোঁ অন্যজন আহি যা আমি বহুত ৰিলছ বনালোঁ ৰিলছ দেখা আমাৰ দিনটো শেষ হ'ল আৰু বহুত ভাল লাগিল ফাইনেলি উই আৰ এবাউট টু গ্ৰেজুৱেট অঁ আজি অনুভৱ কেনে কোৱা আকৌ দুখ লাগিছেনে ভাল লাগিছে কিয় এনে আজিলৈ আহিছোঁ বাই লগ পাই আছোঁ এটা ভিডিঅ' বাই